ৰাজ এম ভিডিঅ' ব্লগছ চেনেলটিলৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকক এছাম টাইপ ঘৰৰ কিছু আৰম্ভণি পোষ্ট বহোৱাৰ পৰা বিমৰ ৰিং কেনেকুৱা বনাওঁ, তাৰ পোষ্টৰ ৰিং কিমান এনচিত কাটিলে কিমানকৈ বনাব পাৰি গোটেইখিনি আপোনালোকক দেখুৱাম। বিম কিমান চাইজত হ'ব সেইটোও দেখুৱাম। এইটো ৰিং বনাই আছোঁ। 11 ইঞ্চিকৈ কইলটো কাটা হৈছে। ৰিংটো বনোৱা হৈছে 3 ইঞ্চি 3 ইঞ্চিকৈ 3 3 গুণ 9 ইঞ্চি আৰু 2 ইঞ্চি বেণ্ড কৰা হৈছে। গতিকে 3 3 ৰিং হৈছে। এইটো 3 3 চাইজত ৰিংটো বনোৱা হৈছে 3 ইঞ্চিকৈ। এইটো ৰিং বনোৱা হৈ গ'ল। এতিয়া আমি পোষ্ট এটা বনাম। এই পোষ্টটো বৰ্তমান জোখ মাখ কৰি পোষ্টটো তাত বহাম। এইটো পোষ্ট বহোৱা হৈ গ'ল। এই পোষ্টটো আমি এতিয়া ওলম কৰি আছোঁ। ওলম কৰি উঠি ক্লিয়াৰ হোৱাৰ পিছত মছলা ৰেডি কৰাই থোৱা হৈছে, কাৰণ এইটো যাত্ৰা কৰা পোষ্ট। ওলমটো ক্লিয়াৰ হোৱাৰ পিছত তেওঁলোকে যাত্ৰা কৰিব। চলিংটো কৰা হৈছে। চলিঙৰ ওপৰত ঢালাই দিয়া হৈছে। ঢালাই দি উঠি তাৰ ওপৰত পোষ্টটো বহাই দিয়া হৈছে। এতিয়া মোৰ হৈ গ'ল, ওলম ক্লিয়াৰ হৈছে। এওঁ এতিয়া জেগাখিনি যিখিনি ঠাইত ঠগিখন দিব, সেই ঠগি দিয়া ঠাইখিনি মুচিছে। এই ঠাইখিনি মুচি উঠি তেওঁ আৰম্ভ কৰিব। কেৰাহীত মছলা থৈ দিয়া আছে। তেওঁ ঠগিখন দিব। দিয়াৰ পিছতে তেওঁ যাত্ৰাটো কৰি দিব। এইটো এতিয়া মই যাত্ৰাটোত মছলা দিলোঁ। মই পোষ্টত মছলা দি আছোঁ। বৰ্তমান মছলা দিয়া পৰ্বটো ইমানতে এৰিম। এইটো এইবিলাক পোষ্ট বনাই থৈ দিছোঁ। এতিয়া আমি পোষ্ট যিমানখিনি পাৰি পুতিম। এতিয়া এই পোষ্টকেইটা আপোনালোকক দেখুৱাম। এই পোষ্ট পুতিলোঁ। বৰ্তমান এইকেইটা পোষ্ট পোতা হ'ল। এইটো এই পোষ্টকেইটা পোতা হৈ গ'ল। এজন লেবাৰ, মোৰ যোগালী। এইটো ফাউণ্ডেশ্যনৰ আমি বিমটো ঢালাই কৰি ফাউণ্ডেশ্যনটো গাঁঠা ক্লিয়াৰ কৰিলোঁ। ওপৰত DPC ঢালাইটো মাৰিলোঁ। মাজত কিছু কাম আপোনালোকক দেখুওৱা নাই, গতিকে আপোনালোকে হয়তো ভাবিছে কিছু কাম নেদেখুৱালে, বিমটো নেদেখুৱালে। এই বিমটো আমি ওপৰত দিওঁ। এইখিনি আমি বিমটো দিলোঁ 8 ইঞ্চি ওখ, 6 ইঞ্চি বহল আৰু গাঁথনি কৰা হৈছে 6 লাইনকৈ। এইটো ইফালে ছিষ্টেম ৰাখিছোঁ ৰ'দৰ, ইফালে ৰুম বঢ়াব। কইল 2 পিচকৈ মাৰি দিয়া হৈছে। এইটো আমি গাঁথনিটো কৰিলোঁ। ফাউণ্ডেশ্যনটো গাঁঠা ক্লিয়াৰ হৈ গ'ল। আমি পোষ্ট এইবিলাক বৰ্তমান ঢালাই কৰি ক্লিয়াৰ কৰিলোঁ। পোষ্ট ঢালাই ক্লিয়াৰ কৰা হৈছে। এইটো এটা ছাইডত, এইফালে ৰুম বঢ়াব, সেইকাৰণে ছিষ্টেমটো ৰখা হৈছে। আৰু আমি আপোনালোকক দেখুৱাইছোঁ চিৰি ছিষ্টেম কেনেকৈ ৰাখিছোঁ। চিৰিটো ছিষ্টেমটো আপোনাক দেখুৱাম। গাঁথনি যদি আপোনালোকে ভিডিঅ'টো চাই ভাল লাগে, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। এইটো চিৰি আৰু এইটো চিৰিটোত আমি এইটো কইল মাৰিছোঁ। বৰ্তমান 3 পিচকৈ কইল মাৰি থৈ দিয়া হৈছে চিৰিটো কৰিবৰ কাৰণে। মাজৰ পোষ্টকেইটা আমি ঢালাই কৰিছোঁ। এইটো আপোনালোকক দেখুৱাম। এইফালেও ছিষ্টেম আছে। এইফালেও ৰুম এটা বঢ়াব, এল হ'ব ঘৰটো, গতিকে ছিষ্টেমটো ৰখা হৈছে এইখিনি। আৰু এইটো মাজত পোষ্ট আমি যিটো ঢালিছোঁ, এইটো বিম হ'ব। এই পোষ্টত আমি খালী জেগা ৰাখিছোঁ। একেবাৰে ওপৰত যিটো DPC বুলি কয়, DPCৰ সমানকৈ মাজৰ বিমটো ঢালা হ'ব, মাজৰ দুটা বিম। এইটো এটা পোষ্ট। এই পোষ্টৰ পৰা এই পোষ্টলৈকে বিম হ'ব মাজে মাজে। এইটো খালী জেগা ৰখা হৈছে, 8 ইঞ্চি আছে। আমি 6 ইঞ্চি খালী ৰাখিছোঁ আৰু 2 ইঞ্চি DPC মাৰি 8 ইঞ্চি হ'ব। তাৰ পৰা এই পোষ্টটো সেই পোষ্টৰ পৰাই এনেকৈ মাজেৰে আহি এই পোষ্টলৈকে এইটো বিম হ'ব। আৰু এই পোষ্টৰ পৰা ইফালে এই পোষ্টৰ ওপৰেৰে যায়, ইয়াতে লগ লাগিব এই পোষ্ট। এইখিনি হৈছে বিম। এই ফাউণ্ডেশ্যনটো আজি ক্লিয়াৰ হৈ গ'ল। এতিয়া গৃহস্থে মাটি ভৰাব। দুটা ৰুমৰ ফাউণ্ডেশ্যন, 28 ফুট দীঘল আছে, বহল আছে 17 ফুট। এইখিনিয়ে কাম আপোনালোকক দেখুৱালোঁ। আৰু
কামটো যদি ভাল লাগে আপোনালোকে ছাবস্ক্ৰাইবটো কৰিবা আৰু কমেণ্টত জনাবা আপোনালোকে কেনেকুৱা লাগিল কামটো চাই আৰু যদি কামটো কিবা বেলেগকৈ এইখিনি কাম আপোনালোকক দেখুৱালোঁ আৰু এই কামটো যদি ভাল লাগে বা বেয়া লাগিলেও আপোনালোকে যাতে কমেণ্টত মোক জনায় আৰু শ্বেয়াৰ কৰিব আপোনালোকে লাইক শ্বেয়াৰ কমেণ্ট ছাবস্ক্ৰাইব গোটেইখিনি কৰিব আৰু আগলৈকে আমি এনেকুৱাকৈ ভিডিঅ'বোৰ আপোনালোকক দেখুৱাম আৰু ইয়াতকৈ ভালকৈ দেখুৱাবৰ কাৰণে চেষ্টা কৰিম আমি কিমান দীঘল কিমান বহল ঘৰ বনালে কিমান খৰচ হ'ব আপোনালোকক পিছৰ ভিডিঅ'ত আপোনালোকক দেখুৱাম